এনিভাৰ 24ৰ বিশেষ অনুষ্ঠান কথা চুবুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 12 আহিন আমাৰ 12 দিন সময় লাগিছে 12 আহিন আৰু কেৱল আমি কামটো কৰিছোঁ ৰাইজে মৰম দিছে কাৰণে হয়তো আজি আমি আপোনালোকৰ আগত এইখিনি কথা ক'ব পাৰিছোঁ গতিকে ধন্যবাদ আপোনালোকক আপোনালোকে আমাক চাইছে আৰু মৰম দিছে মই লাষ্টৰ ফালে কান্দিছোঁ বুলি ক'ব লাগিব মানে অডিশ্যন দিলোঁ মোৰে সৌভাগ্য বুলি কৈছোঁ কাৰণ তেখেতসকলৰ চকুত চাগে মই 12 আহিনৰ মই ঘৰতো যোৱা নাছিলোঁ যাৰ কাৰণে কেতিয়াবা কি হয় ৰাতি মই প্ৰাঞ্জলদা সোধোঁ যে কালি এইটো চিন হ'ব তো এইটো চিনৰ কাৰণে নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰোঁ তো সেইখিনি ক্ষেত্ৰত গোটেই আস্থা প্ৰডাকশ্যনৰ টীমে বহুতখিনি সহায় কৰিছে আৰু তাৰ বাবে মই ধন্যবাদ মৰমজ্যোতি কোঁৱৰকো ধন্যবাদ তাৰ মুখখন আজি দেখুৱাব নোৱাৰিলোঁ কৈ ভাল লাগে আৰু আহিনত শেৱালি ফুল ফুলে শেৱালি ফুলটো মানে ৰাতি ফুলি কিনে ৰাতিপুৱা সৰি যায় মানে তাৰ মাজতে তেওঁৱে আকৌ ধেমালি কৰি দিয়ে হাঁহি দিয়ে তেতিয়া আকৌ আমি কওঁ প্ৰাঞ্জল দা আপুনি চিৰিয়াছ হওক আৰু এনেকৈ কওঁ আৰু আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ আমাৰ তৰফৰ পৰা বহুত মৰম যাচিছোঁ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আমি যাতে আৰু কৰিবলগীয়া যথেষ্টখিনি আছে আপোনালোকে আমাক সদায় মৰম দি যাব আমি যিখিনি পাৰোঁ আমাৰ কষ্টেৰে আমি যিখিনি দিবলৈ চেষ্টা কৰি যাম আপোনালোকে মৰম দিব আৰু আশীৰ্বাদ কৰিব